নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাজলিলে স্বাগতম জনাইছোঁ যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব তো মোৰ থাম্বনেইলটো চাই আপোনালোকে গমে পাইছে কিহৰ কাৰণে ভিডিঅ'টো কৰিব লৈছোঁ বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে সাৰ্চ কৰিব uidai.gov.in সাৰ্চ কৰিব তে ভাষাটো সিলেক্ট কৰি লব মই সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ লগে লগে অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আধাৰ সাৰ্ভিস যেটো থাকিব এটোত আপোনালোকে ক্লিক কৰিব মই ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ লগে লগে চাওক ইয়াত লিখা আছে আধাৰ লিংক স্ট্যাটাস এটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে পেজটো ওপেন হ'ব ইয়াত আপোনালোকৰ আধাৰ নম্বৰ আৰু ক্যাপচাৰটো দি সেন্ড ওটিপি ক্লিক কৰিব মই ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত যেটোৰ লগত আধাৰ কাৰ্ডৰ লগত লিংক আছে এই নম্বৰটোত আপোনালোকৰ ওটিপি যাব এই ওটিপি দি সাবমিট ক্লিক কৰিব সাবমিট কৰাৰ লগে লগে এই পেজটো ওপেন হ'ব ইয়াত আপোনালোকৰ মোৰ আছে আসাম গ্ৰামীণ বিকাশৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে তো আপোনালোকে গম পালে কেনেকৈ লিংক কৰা মানে কেনেকৈ চেক কৰে আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিব ধন্যবাদ